Good morning. আমি এতিয়া আছো যোৰাত এতিয়া শুই উঠিলো আৰু এতিয়া বঢ়িয়াকে মুখ চুখ ধুই লওঁ আৰু ব্ৰাছ পাত আনিব পাহৰি গলো মই এতিয়া আঙুলিৰে অংকটো কৰি দিব লাগিব বঢ়িয়াকে শুই উঠিলো এতিয়া ইহঁতে ইফালে জুই পুৱাই আছে ঠাণ্ডা লাগিছে বোলে পুৰা এই জুই উঠা এইফালে আমাৰ ছাৰ পুৰা দাঁত চফা কৰাত ব্যস্ত আৰু মই যেটো বাছ পাত আনিব পাৰিলো এতিয়া বঢ়িয়া কলগেটেৰে আঙুলিৰে অংকটো কৰি দিওঁ তো আমি গা পা ধুই এতিয়া বঢ়িয়াকে ফ্ৰেছ হৈ ওলাই ললো এইখন জেকেট টেকেট মাৰি লৈছো কভাৰে দি আছে দেখোন যেটো ঠাণ্ডা মই গৰম পানীয়ে গা ধুলো আৰু এইফালে আছে আমাৰ ৰুইটৰ ৰুমমেট ইংলিছত লিখিছে ন ইয়াৰ ৰুমমেট অসমীয়া দিব লাগে মোৰ ইংলিছত দিব নালাগে নাম কি মোৰ নাম নাই ৰুইটৰ ৰুমমেট তাৰ পাছত এইফালে আছে নিকুৰা পুৰা কোট চুট ব্লেজাৰ মাৰি লৈছে পুৰা ফিটিঙত মানুহ এতিয়া আমি চাহ তা খাই ইয়াৰ পৰা ওলাই দিম আৰু আপোনালোকক এটা বস্তু দেখাই আছো চাব মানে কিছুমান ক্ষেত্ৰত টাউনত হলে কি অসুবিধা হয় এতিয়া এইটো ৰাস্তা চাও ইমান ওখকৈ বনাইছে যদি বাৰিষা হয় বানপানী হয় একদম পানী পুৰা ভিতৰলৈ সোমোৱাৰ চান্সটো আছে কাৰণ মানে তেনেকুৱা বিশেষ কাৰণ একো নাই এইটো হৈছে ৰাস্তাটো বহুত ওখ কৰি বনালে এতিয়া ভিটিটো চাপৰ হৈ গ'ল কাৰণ নতুনকৈ ৰাস্তা বনাইছে যেহেতু মানে ৰাস্তাটো বহুত ওখ কৰি বনাইছে সেইকাৰণে কিছুমান ক্ষেত্ৰত আমি গাঁৱৰ বুলি গৌৰৱ কৰিব পাৰোঁ আমাৰ যিটো ৰাস্তা নহয় জীৱনতো ৰাস্তা নহয় আৰু কমলাবাৰী ঘাটটো আছিল আগতে এতিয়া কমলাবাৰী ঘাটত পানী পুৰা শুকাই গ'ল সেইকাৰণে সেইটো ঘাট বন্ধ কৰি দিলে আমি এতিয়া উঠিব লাগিব নিমাতী ঘাটত এইফালে আমি নিমাতী ঘাট মানুহ পুৰা ভৰ্তি এতিয়া অলপ আগলৈকে যাওঁ আগত মানুহ কিমান আছে গম নাপাওঁ আখৰ বতৰ যিহেতু একদম বহুত মানুহ আৰু এতিয়া লাইন পাতিব লাগিব আমি অনলাইন টিকেট কটা নাছিলোঁ সেইকাৰণে এতিয়া অনলাইন টিকেট নাকাটাৰ যে বম জ্বালা এই গৰমত টিকেট কাটিব লাগিব এতিয়া লাইন পাতি আৰু এইফালে ধূলাত পুৰা চুলি বেয়া হৈ গৈছে বহুত ধূলি এইটো গেটতে উঠিব লাগিব এইটো হৈছে 1 নম্বৰ গেট আমাক 1 নম্বৰ গেটত টিকেট দিছে এতিয়া ফেৰী কেতিয়া আহে ক'ব নোৱাৰোঁ আৰু ৰখি আছোঁ এতিয়া ফাৰ্ষ্ট ডাঙৰ গাড়ীকেইখন উঠাই ল'ব দিছে ফাৰ্ষ্ট ডাঙৰ গাড়ীখন উঠাই লোৱাৰ পাছতে আমি উঠিব পাৰিম আৰু এখনকৈ ডাঙৰ 4-হুইলাৰবোৰ উঠাই আছে এতিয়া তো গৈ আছোঁ প্ৰথমবাৰৰ কাৰণে উঠিবলৈ ফেৰীত মোৰ জীৱনত প্ৰথমবাৰ ফেৰীত যাত্ৰা হ'ব আৰু মাজুলীলৈ ফাৰ্ষ্ট যাম ভাল লাগি আছে আৰু পুৰা আৰু এতিয়া ইয়াত এনেকুৱা মানে এটা মজা বতাহ মাৰিছে ন এই নদীৰ পুৰা মলয়া বতাহ বুলি কয় সেই বতাহটো মাৰিছে ধুনীয়া লাগি গৈছে আৰু বাইকবোৰ কিন্তু বেলেগ উঠে দেই সিহঁতৰ অভিজ্ঞতাও আছে বাৰু সেইকাৰণে পুৰা ফাষ্ট উঠাই ইমান সহজ নহয় ইয়াতে বাইক উঠোৱাটো এইখন বাৰু লাহে উঠাইছে কিন্তু এনেই বহুত ফাষ্ট উঠাই বাইকবোৰ বাইক মানুহে আমাৰ ফেৰী পুৰা ফুল হৈ গ'ল আৰু ফেৰীও ষ্টাৰ্ট হৈ গ'ল এইফালে ফেৰীত গাহৰি উঠিছে গাহৰি এইটো চাই লওঁ গাহৰি আমি এতিয়া আহি পাই গ'লোঁ আৰু দাদাই পুৰা ফেৰী চপাই দিছে স্পীডো পুৰা কমাই দিছে যিহেতু ফেৰীৰ ব্ৰেক নাই মই গম পোৱা মতে আৰু আমি নামিম এইটো ঘাটৰ নাম হৈছে দক্ষিণ পাট তো পাই গ'লোঁ আহি ফাইনেলি আমি ঘাট এতিয়া ইয়াত নামি পেলাই গাড়ী চাড়ী লৈ এনেকৈ যাম আৰু এয়াই হৈছে নতুনকৈ বনাই থকা মাজুলীত দলঙৰ খুঁটা কেতিয়া হয় কিমান বছৰ লাগে ক'ব নোৱাৰোঁ আৰু তো এতিয়া ব্ৰহ্মপুত্ৰত মাজুলীত এই বালি চাপৰি আমাৰ ফটো শ্বুট চলি আছে এইফালে ফটো উঠি আছে আমি বঢ়িয়াকৈ ফটো শ্বটো উঠিম আৰু যিটো পুৰা ৰ'দ দি আছে সেইকাৰণে আমি মাজুলীত নতুনকৈ বনোৱা দলঙৰ খুঁটা তলত বহুত গৰম দিছে তো এয়াই হৈছে মাজুলীতে জনী ছোৱালীয়ে বঢ়িয়াকৈ ভাত চাত খাই লওঁ এতিয়া হোটেল বিচাৰি আছোঁ আগত টাউনৰফালে যাব লাগিব আহি পালোঁ আমি হোটেল এতিয়া দুজনে খাম হাঁহ আৰু দুজনে মটন মানে ছাগলী মাংস বুলি কোৱাতকৈ অলপ মটন বুলি ক'লে ষ্টেণ্ডাৰ্ড শুনি কাৰণে মটন বুলি কৈছোঁ দুজনে মটন আৰু দুজনে হাঁহ খাম তো মাজুলীত আমাৰ প্ৰথম সাজ খানা আমাৰ খানা পিনা পুৰা হৈ গ'ল এতিয়া আপোনালোকক ডাইৰেক্ট ৰাতিৰ আখৰ খলত লগ পাম আৰু
আহি পালোঁ আমি ৰাসৰ খলা এতিয়া বসুদেৱ আৰু দৈপুকীৰ বিয়া বোলে সেইকাৰণে বসুদেৱ আৰু দৈপুকীৰ বিয়াৰ কাৰণে এইফালে পূৰা ঢোল তাল মাৰি ৰেডি হৈছে বিয়া পাতিবলৈ এইফালে পূৰা ৰাইজ ৰেডি হৈছে দৈপুকী আৰু বসুদেৱৰ বিয়া চাবলৈ তো ৰাইজ ৰেডি আমি ৰেডি আৰু এতিয়া হ'ব দৈপুকীৰ বিয়া এয়াই হৈছে মাজুলীৰ ৰাস মাজুলীৰ যেহেতু জীৱন্ত ৰাস বুলি কোৱা হয় এয়াই হৈছে মাজুলীৰ ৰাস তো আপোনালোকে অলপ উপভোগ কৰক দিয়ক তেনেহ'লে বাই বাই তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ